হাই বন্ধুসকল, মই আহি পালোঁ মৃত্যুমূলা। এই যে সন্মুখত আপোনালোকে যিটো গেট দেখিছে, ইয়াৰ ভিতৰত আছে মৃত্যুমূলাৰ খবৰ। আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম, আহক আমি আহক বন্ধুসকল, আমি মিৰ্জুমলাৰ কবৰ দৰ্শন কৰাৰ আগতে আমি খোজকাঢ়ি যাব লাগিব। তো মই যাওঁতে অকণমান ইতিহাসৰ বিষয়ে অলপমান আলোচনা কৰোঁ। একচুৱেলি বন্ধুসকল, বংগৰ নবাব মানে বৰ্তমান বাংলাদেশ আৰু কলিকতা এটা সময়ত বংগ আছিলে, এটা বিশাল এটা সাম্ৰাজ্য আছিলে। তো যিয়ে নহওক, সেই বংগৰ নবাব মিৰ্জুমলা আছিলে আৰু মিৰ্জুমলাক মোগল সম্ৰাট ঔৰংজেবে সেনাপতি পাতি অসম আক্ৰমণ কৰিবলৈ পঠাইছিলে। সম্ভৱতঃ 1661 চনতে তেখেত অসম আক্ৰমণ কৰিছিলে। তো তেখেতে অসম আক্ৰমণৰ যিটো অধ্যায়, সেইটো বিশাল ডাঙৰ কথা, ইমান মই ক'বলৈ নাযাওঁ। তো অসম আক্ৰমণ কৰাৰ পিছত অসম জয় কৰি তেখেতে ইয়াৰ পৰা যাব বিচাৰিছিলে। যোৱাৰ সময়ত মানে বংগ অৰ্থাৎ বাংলাদেশ নাপাওঁতে তেখেতৰ নাৱতে মৃত্যু হয় আৰু তেখেতক কবৰ দিয়া হয় এই অসমৰ সেই সময়ৰ অসম আৰু অসমৰ এই মানে ওখ ঠাইডোখৰত তেখেতক কবৰ দিয়া হয়। তো যিয়ে নহওক, এই ঠাইডোখৰ বৰ্তমান মানকাছৰ চহৰৰ একেবাৰে গাতে লাগি আছে আৰু সেই জেগাটো একচুৱেলি এইটো মেঘালয় হয়। মেঘালয়ৰ ৱেষ্ট গাৰো হিলছত পৰিছে ঠাইডোখৰ, কিন্তু অসমৰ মানকাছৰৰ একেবাৰে গাতে লাগি আছে। তো আপোনালোকে আহিলে চাব পাৰিব। তো আমি ইতিমধ্যে আমি ওপৰত উঠি আহিলোঁ। তো বন্ধুসকল, এই যে সন্মুখত আপোনালোকে যে দেখিছে, এইখনে হ'ব আপোনাৰ এইটোৱে হ'ল মিৰ্জুমলাৰ কবৰ। চাওক, এইটোৱে হ'ল মিৰ্জুমলাৰ কবৰ। চাওক বন্ধুসকল, এইটোৱে হ'ল মিৰ্জুমলাৰ কবৰ। ফলকটোত ধুনীয়াকৈ লিখি দিছে 1591 চনত জন্ম, 1663 30 মাৰ্চত মৃত্যু মিৰ্জুমলাৰ। আৰু মিৰ্জুমলাৰ কবৰৰ একদম গাতে লাগি থকা এই দুটা কবৰ হ'ল তেখেতৰ খাদিমছৰ কবৰ। আচ্ছা, এইটো মিৰ্জুমলাৰ কবৰৰ গাতে লাগি থকা এইটো এটা মছজিদ। ইয়াত 5 ওয়াক্ত নামাজ হয়। এতিয়া বন্ধ আছে, তাৰমানে এতিয়াতো নামাজৰ টাইমো হোৱা নাই, যাৰ কাৰণে চাগে এতিয়া বন্ধ আছে। মিৰ্জুমলা মছজিদ এইটো। দিয়ক, আমাৰ মেহজামাল ছাৰে দানপত্ৰত কিবা দিছে। বন্ধুসকল, এইটো মিৰ্জুমলা মছজিদৰ আমি যদি তলফালে আহোঁ, তো ইয়াত আছে এইটো হ'ল গাড়ী ৰখা ঠাই, এইটো পাৰ্কিং প্লেচ পাব আপোনালোকে। আমিতো গাড়ী লৈ নাহিলোঁ, ইয়াত ৰখা জেগা আছে। এইটো হ'ল উজু কৰা জেগা, মিৰ্জুমলা মছজিদৰ এইটো উজু কৰা ঠাই।
বন্ধুসকল আপোনালোকে মিৰ্জুমুলা মছজিদৰ পৰা যদি আপোনালোকে তলৰ ফালে চায় মানকেশ্বৰ চহৰটো আপোনালোকে এনেকুৱা ভিউ দেখা পাব। খুব ভাল লগা এখন ঠাই। চাওক আৰু মিৰ্জুমুলা মছজিদৰ একেবাৰে কাষত এই ঘৰবিলাক যে আপোনালোকে দেখিছে সৰু সুৰা ঘৰবিলাক, এইবিলাক হ'ল মিৰ্জুমুলাৰ মজাৰৰে ঠাইত তেওঁলোকে বেদখল কৰি আছে আৰু ইয়াৰ আইনী কেছো চলি আছে। বন্ধুসকল এই মিৰ্জুমুলা মছজিদৰ একেবাৰে কাষত আপোনালোকে ইয়াত যদি চায় আপোনালোকে চাব ইয়াৰ পূবফালে এইফালে চাব কবৰস্থান আছে আৰু কবৰস্থানৰ একেবাৰে আপোনালোকে প্ৰথম লাইনতে পাব জহিৰুল ইছলামৰ কবৰ, মানে প্ৰাক্তন আপোনাৰ জহিৰুল মিনিষ্টাৰ যে আছিলে মানকেশ্বৰৰ পৰা, তেখেতৰ কবৰ। এইটোৱে হ'ল তেখেতৰ কবৰ, জহিৰুল মিনিষ্টাৰৰ কবৰ। চাওক কবৰটোৰ ডিজাইন সকলো কবৰতকৈ অলপ পৃথক কৰা আছে। মানে টাকা করা পারমিশনটা আগে আসলে নাই মানে টাকা করলে মানে ডাইরেক্ট একবার ডাইরেক্ট আর জীবনত ওই জায়গা জীবনত আর হবে না। আচ্ছা আরেকটা কবর করে বিল্ডিং এর ধাঁধাই দেন এই বিল্ডিং এর ধাঁধা না। হ্যাঁ হ্যাঁ ওই তো জায়গা জগজগ ধাঁধা। আচ্ছা আচ্ছা, তাহলে আরেকটা কবর কোন ফলে? আচ্ছা ওই কবরটা দেখিয়েছি না, এটি দেখবেন। আচ্ছা আচ্ছা যা বাবু যা যা। বন্ধুসকল মছজিদৰ পৰা আপোনালোকে যদি ডাইৰেক্ট এইফালে চায় তো ইয়াত আৰু এটা মাজত খবৰ পাব। ইয়াৰ লোকেল মানুহৰ মতে এইটো হ'ল মিৰ্জুমুলাৰ কোনোবা এজন সমসাময়িক সৈনিকৰ খবৰ, কিন্তু এটা একচুৱেলি কাৰ খবৰ ইয়াৰ নাম কোনেও নাজানে। হয়তো ইতিহাসবিদসকলেও নাজানে, যাৰ কাৰণে এই কবৰটোৰ কাৰ হ'ব পাৰে তাৰ কোনো সুনিৰ্দিষ্ট কোনো ষ্টেটমেণ্ট এতিয়ালৈকে নাই।